এতিয়া অকণমান গুণগুণাই দিবলৈ চেষ্টা কৰিম। নামাৰিবা নামাৰিবা মোক বন্ধুগণ, অ মই নহওঁ অপৰাধী, এৰি দিয়া মোক বন্ধুগণ। যাওঁ মই ঘৰলৈ ঘূৰি, অ যাওঁ মই ঘৰলৈ ঘূৰি, অনিমেষে কান্দিছিলে হিয়া ঠাকুৰী, হিয়া ঠাকুৰী, নগলিলে দস্যুহঁতৰ হৃদয়খনি। নগাঁও মৰিগাঁও নাছিল নাছিল গুৱাহাটীত, নাছিল গুৱাহাটীত, সেয়াই আছিল যোৰহাটৰে নিৰ্মল চাৰিআলি, অ সেয়াই আছিল যোৰহাটৰে নিৰ্মল চাৰিআলি। তাতে হয়তো আছিল লুকাই মৃত্যুৰূপী দূত, মৃত্যুৰূপী দূত, কাহিনীলে অনিমেষৰ সোণালী সপোন, অ কাহিনীলে অনিমেষৰ সোণালী সপোন। পৰিয়ালৰ হিয়া ভঙা কৰুণ কাহিনী, কৰুণ বিননি, তোমাৰ দুখত সমভাগী আমিও আজি, অ তোমাৰ দুখত সমভাগী আমিও আজি, অ তোমাৰ দুখত সমভাগী আমিও। জীৱন বুৰঞ্জী আমিয়ে নহয় সমগ্ৰ অসমবাসীয়ে নিশ্চয় আজীৱন মনত ৰাখিব। ইতিহাসৰ সোণালী পাতত অনিমেষ ভূঞাৰ নাম চিৰদিন জিলিকি থাকিব। সকলোৰে সহযোগিতা কামনা কৰিলোঁ। সদশেষত পুনৰবাৰ মনোজ বৰুৱাৰ এই সাংস্কৃতিক যাত্ৰাৰ উত্তৰোত্তৰ কামনা কৰিলোঁ। অদূৰ ভৱিষ্যতেও তেখেতৰ এই যাত্ৰা যাতে আৰু বেছি উত্তৰণ ঘটে, তাৰ কাৰণে আমি ভগৱন্তৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। সুধীবৃন্দ, ভাইটি অনিমেষৰ হৈ এটি গীত লিখিছে মনোজ বৰাই। এটা বৰ্বৰ হত্যাকাণ্ডৰ পাছত মানুহৰ মনত কেনে উন্মাদনাৰ সৃষ্টি হয় সকলোৱে জানে। বিশেষকৈ শিল্পী মনবিলাকত শিল্পী পিতৃক গীতটি মাষ্টাৰ তৌফিক জিত ভৰালী, লিৰিক্স তেওঁ সুৰ কৰিছে ৰাগ মনোজ বৰাই,
ৰেকৰ্ডিং কৰিছে এই গীতটি ক'ত আছিলে এইটো জনাইছোঁ। ইয়াতে গাই দিব।